নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিয়াৰ জিন্দেগী জিতুৰ এটা অন্যতম ভিডিঅ'লৈ। আজি ভিডিঅ'ত কথা পাতিম এটা বহুত ধুনীয়া বিষয়। বিষয় মানে কি মোৰ বিষয়। থাম্বনেইলখন আপোনালোকে নিশ্চয় দেখিছে যে মই তাত লিখিছোঁ যে মই চোৰ বুলি। এতিয়া আপোনালোকেতো ভাবিছে চাগে ভিডিঅ' নিজৰ চোৰৰ কাহিনী নিজে কৈ আছে। হয়, যিধৰণে আপোনালোকে দেখিছে তাত লিখা আছে মই চোৰ। হয়, মই চোৰ, কিন্তু কোনটো চোৰ? মানুহৰ ঘৰৰ বস্তু যে চুৰ কৰে, কিবা চুৰ কৰে, সেইটো চোৰ নহয়। মই চোৰ হ'লোঁ অলপ বেলেগ টাইপৰ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক জনাওঁ যে মই কোন টাইপৰ চোৰৰ কথা কৈছোঁ আৰু কি চুৰ কৰাৰ কথা কৈছোঁ। তাৰ আগতে আপোনালোকে যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু লগত যিটো বেল আইকন আছে সেইটো দবাই দিব। আৰু লগতে যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব, মানে ভুলতো নাপাহৰিব। ভাত খাব পাহৰিলেও লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। বাৰু, এতিয়া আমি আহিছোঁ কথালৈ যে চোৰ, মই কোনটো চোৰৰ কথা কৈছোঁ? মানুহৰ ঘৰৰ পৰা পইচা চুৰ কৰা, মানুহৰ ঘৰৰ বস্তু চুৰ কৰা, বেলেগৰ পৰা কিবা বস্তু চুৰ কৰা, সেইটো চোৰৰ কথা কোৱা নাই। চুৰ কৰিব লাগে। কোনটো চুৰ কৰিব লাগে? যদি আপুনি সফল হ'ব বিচাৰিছে তেতিয়াহ'লে আইডিয়া চুৰ কৰিবলৈ শিকক। আইডিয়া কোনটো ক'ব বিচাৰিছোঁ? মই মোৰ নিজৰ কথাই কৈছোঁ। মই যেতিয়া আজিৰ পৰা 10-15 বছৰ আগত যেতিয়া বিজনেছত হাত দিয়া নাছিলোঁ, তেতিয়া এই বিষয়ে একো জনাই নাছিলোঁ যে কি বস্তু কেনেকৈ, কোনটো কাম কেনেকৈ কৰিব লাগে, কি কৰিব লাগে। তাৰপিছত মই কাম কৰি গৈছিলোঁ, ইটোৰ পিছত সেইটো বিফল হৈ গৈছিলোঁ। এইটো কৰোঁ বিফলতা, সেইটো কৰোঁ বিফলতা। বিফল হোৱাৰ পিছত তেনেকৈ থাকোঁ। এদিনাখন আমি হলত চিনেমা এখন চাব গৈছিলোঁ। আপোনালোকে নিশ্চয় এই চিনেমাখন, যিখনৰ নাম হ'ল কি প্লেয়াৰ্ছ। যদি চোৱা নাই চাব। ইয়াত এটা ডায়লগ আছে, বহুত ধুনীয়া ডায়লগ এটা আছে যে মানুহৰ আইডিয়া চুৰ কৰিব দিছে। আইডিয়া চুৰ, এজন চোৰ মানে কি অকল বস্তু সম্পত্তি চুৰ কৰিলে চোৰ নহয়, মানুহৰ আইডিয়া চুৰ কৰিব দিছে, ভাল ভাল আইডিয়াবিলাক চুৰ কৰিব দিছে। যিধৰণে আমি আইডিয়া চুৰ কৰোঁ, যিধৰণে আমি ধৰি লওক বাপুৰ অৰ্থাৎ মহাত্মা গান্ধীৰ আদৰ্শবিলাক আমি মানো। আমি কি কৰোঁ? জেনেৰেলি কি চুৰ কৰোঁ? যিবিলাক ভাল বস্তু আমি এইবিলাক চুৰ নকৰোঁ। ভাল আইডিয়া আমি চুৰ কৰোঁ কি? বিৰাট কোহলিয়ে কেনেকৈ দাড়ি কাটিছে সেইটো চুৰ কৰোঁ। ৰোহিত শৰ্মাই কেনেকৈ বেটিং ষ্টাইল হৈছে সেইটো চুৰ কৰোঁ। বা অন্যান্য কোনো চেলিব্ৰিটি, শ্বাহৰুখ খানে কেনেকৈ চুলি কাটিছে, ছলমান খানে কেনেকৈ বডি বনাইছে, আমি সেইবিলাক চুৰ কৰাৰ কথাই চিন্তা কৰোঁ। আমি কিন্তু আচলতে কি চুৰ কৰা চিন্তা কৰিব লাগে আমি সেইটো নাভাবোঁ। আমি চুৰ কৰিব লাগে কি? মানুহৰ ভাল মানুহৰ আইডিয়া। আজি আম্বানী কেনেকৈ ধনী হ'ল, কেনেকৈ ইমান লাখপতি হ'ল? তেওঁ আইডিয়াবিলাক চুৰ কৰিব চেষ্টা কৰা। তেওঁ কি আইডিয়া, কি এনেকুৱা এটা মানে মেথড আছে যিটো ব্যৱহাৰ কৰি কি কৰিছিলে ইমান ডাঙৰ মানুহ হ'ব পাৰিলে। তেওঁতো ইমান শিক্ষা দীক্ষাও নাছিলে। আদানী, আজি ভাৰতৰ সৰ্ববৃহৎ ধনী যিজন আদানী, গৌতম আদানী, তেওঁৰ ইমান ধনী কিয়? তেওঁ কি কাৰণে? তেওঁ এটা বস্তু ব্যৱহাৰ কৰিছিল, তেওঁ আইডিয়া এটা কৰিছিল কি OPT, OPM, এই দুটা সূত্ৰ। OPT, OPM অৰ্থাৎ আদাৰ পিপুল টেলেণ্ট, আদাৰ পিপুল মাইণ্ড। আমি কি কৰিবলৈ অন্য মানুহৰ মাইণ্ড, অন্য মানুহৰ টেলেণ্টক আমি চুৰ কৰিব লাগিব, ব্যৱহাৰ কৰিব পাৰিব লাগিব, তেতিয়াহে সফল হ'ব পাৰিম। আমি কি কৰিব লাগিব? আজি আদানীয়ে কেনেকৈ ইমান ধনী হ'ল? তেওঁ আদাৰ পিপুল টেলেণ্ট ব্যৱহাৰ কৰিছিল। তেওঁ নিজে একো নাজানিছিল যদিও তেওঁ যদি ডিগ্ৰী বহুত নাছিল, কিন্তু তেওঁ আজি অফিচত যিখিনি মানুহ কাম কৰি আছে, উচ্চ খাপৰ ডিগ্ৰী মানুহ আজি কি কৰি আছে? তেওঁৰ তলত কাম কৰি আছে, তেওঁৰ কথা মতে চলি আছে। কিন্তু তেওঁ সেই মানুহজনৰ তুলনাত কিন্তু আদানীৰ শিক্ষা সিমান নাই, কিন্তু তথাপিও আজি আদানীৰ তলত কিয় কাম কৰিছে? তেওঁৰ টেলেণ্টটো ব্যৱহাৰ কৰি আছে বিনিময়ত। কেনেকৈ ব্যৱহাৰ কৰিব পাৰিছে সেই বস্তুটো আমি বুজিব লাগিব যে আদাৰ পিপুল টেলেণ্ট, আদাৰ পিপুল মাইণ্ড যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ, অৰ্থাৎ বেলেগৰ আইডিয়াবিলাক আমি হেৰি কৰিব পাৰোঁ। আমি আজি ধৰক আদানীয়ে ইমান ডাঙৰ ধনী, আমি ইমান ডাঙৰ ধনী মানুহ হ'ব নোৱাৰোঁ, কিন্তু তেখেতসকল কেনেকৈনো ধনী হ'ল সেই আইডিয়াবিলাকটো আমি ব্যৱহাৰ কৰিব লাগে। সেই আইডিয়াবিলাক আমি যদি তেওঁৰ পৰা চুৰ কৰোঁ বা তেওঁৰ পৰা আমি সেই আইডিয়াবিলাক কেটচ কৰি যদি আমি নিজৰ ব্যৱসায়ত বা বিজনেছত আৰম্ভ কৰোঁ, তেওঁৰ সমান ধনী নহ'লেও এটলিষ্ট যথেষ্ট উন্নত হোৱাৰ সম্ভাৱনা থাকে। আমি কি চুৰ কৰিব লাগে? এজন মানুহে ভাল আইডিয়া এটা পাইছে, এনেকৈ ঘৰ এটা বনাম, এনেকৈ বিজনেছটো কৰিম, কৰাৰ পিছত আপুনি শুনিছে, জানিছে যে এনেকৈ বিজনেছ এটা কৰিলে এইটো সফল হ'ব, আপুনি শুনিছে, আহি নিজৰ ক্ষেত্ৰত আপুনি ইউজ কৰক। তেনেকুৱা চুৰ কৰিব পাৰে। তেনেকুৱা চুৰৰ না পুলিচ FIR হয়, না কিবা আপোনাৰ জেল ফাঁচি হ'ব পাৰে। তেনেকুৱা ব্যৱহাৰ কৰক, আপুনি সফল হওক। কিন্তু কাৰোবাক মাৰি, কাৰোবাক হিংসা কৰি, তেওঁৰ পৰা টকা পইচা লৈ চুৰ কৰি আপুনি ধনী হোৱাৰ চিন্তা কৰি লাভ নাই, বা সফল হোৱাৰ চিন্তা কৰি লাভ নাই। আমি সেইবিলাক চিন্তা কৰিব লাগে। সফল হ'ব লগা হ'লে আমি সেইবিলাক চুৰ কৰিব লাগে, বেলেগৰ আইডিয়াবিলাক চুৰ কৰিব, ভাল ভাল আইডিয়াবিলাক। আমি যেনেকৈ APJ আব্দুল কালাম ছাৰৰ যিবিলাক আইডিয়া আমি আজি ব্যৱহাৰ কৰি যিবিলাকে ভাল ভাল কাম কৰিছে, আমি হয়তো বহুতে ভাবিব পাৰোঁ কৰিব পাৰিম নেকি, কিন্তু তেওঁৰ দৰে কৰিব নোৱাৰিব পাৰোঁ, কিন্তু তেওঁ আইডিয়াবিলাক ব্যৱহাৰ কৰি তেওঁ যদি 100%, তেওঁ যদি 10% আমি কৰিব পাৰোঁ, বা তেওঁ আইডিয়াবিলাক যদি ছেম টু ছেম ফ'ল' কৰোঁ, নিশ্চয় আমি 10%, 20% কৰিব পাৰিমেই।
গতিকে তেনেকুৱা ভাল ভাল ব্যক্তিবিলাক, সফল ব্যক্তিবিলাকৰ আইডিয়াবিলাক আমি যদি চুৰ কৰোঁ বা তেওঁৰ আইডিয়াবিলাক যদি ফ'ল' কৰোঁ, চুৰ বা ফ'ল' যেনেকৈ নহওক আমি কি কৰিব পাৰিম, সফল হ'ব পাৰিম। আৰু সফল হ'ব লগা হ'লে আমি সেই চুৰটোৰ কথা মই কৈছোঁ, মানুহৰ পৰা চুৰ কৰা, পকেট মাৰা, কিবা বস্তু চুৰ কৰা, কিবা চুৰ কৰা, এইবিলাক চুৰ কৰা কথা কোৱা নাই। মই সেই টাইপৰ চুৰৰ কথা কৈছোঁ। আজিৰ পৰা যেতিয়া বহুত দিনৰ আগত বিফল আছিলোঁ, ইটো কৰাৰ পিছত সিটো কাম বিফল হৈছিলোঁ, তেতিয়া এনেধৰণে মানুহৰ আইডিয়াবিলাক চুৰ কৰিছিলোঁ। আৰু এনেকৈ আইডিয়াবিলাক মানুহৰ লগত যেতিয়া কথা পাতে, মানুহক এনেকৈ বিজনেছ এটা কৰিলে এইখিনি জেগাত এইটো ঠাইত এইটো বিজনেছ কৰিলে ভাল হ'ব, এইটো ঠাইত এনেকৈ কৰিলে ভাল হ'ব। মই শুনিছিলোঁ, শুনি কথাটোৰ লগতে কি কৰিছিলোঁ, কেটছ কৰিছিলোঁ। কেটছ কৰি লগতে সেই কামটো কৰিব চেষ্টা কৰিছিলোঁ। যিখিনি পাৰিছিলোঁ কৰিছিলোঁ, আৰু যিখিনি নোৱাৰিছিলোঁ নকৰিছিলোঁ। বা যিকোনো ঘৰ বনোৱা, ঘৰ নিজে কাপোৰ পিন্ধা, নিজৰ ঘৰত বস্তু সজোৱাৰ পৰা ইত্যাদিকৈ আমি কি কৰোঁ, জেনেৰেলি বেলেগৰ বস্তু চুৰ কৰোঁ। ক'ৰবাত দেখি আহিছোঁ বোলে এঘৰ মানুহৰ ইমান ধুনীয়া ষ্টাইল এটা ঘৰটো বনাইছে, আমি সেই কি কৰোঁ, লগতে নিজৰ ঘৰত সেই ষ্টাইলটো বনাওঁ, সেইবিলাক ফ'ল' কৰোঁ। এইটো হয় যে সদায় আনক ফ'ল' কৰিব নালাগে, বস্তুবিলাকৰ ক্ষেত্ৰত আপুনি আনক ফ'ল' নকৰি নিজৰ ইচ্ছা অনুযায়ী নিজৰ ষ্টাইলত বনাব পাৰে, কিন্তু আইডিয়াবিলাক সদায় আনৰ পৰা ফ'ল' কৰিব লাগে, চুৰ কৰিব লাগে, তেতিয়া সফল হোৱাত সহায় হয়। আশা কৰোঁ এতিয়া বুজি পাইছে যে কি বস্তু চুৰ কৰাৰ কথা কৈছোঁ। গতিকে আমি কি কৰিব লাগে, সদায় আইডিয়া চুৰ কৰিব লাগে। মানুহৰ ভাল মানুহৰ আইডিয়া, ভাল মানুহৰ চিন্তাধাৰাবিলাক আমি চুৰ কৰি কি কৰিব লাগে, নিজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি সফল হোৱাৰ চিন্তা কৰিব লাগে। আমি কি কৰোঁ, য'ত যিটো ব্যৱহাৰ দৰকাৰ নাই, বেলেগ কাৰোবাৰ হেয়াৰ ষ্টাইল, কাৰোবাৰ ছিক্স পেক, কাৰোবাৰ ধুনীয়া বাইকৰ ষ্টিকাৰ, এইবিলাক আইডিয়া আমি চুৰ কৰি লাভ নাই। যিবিলাক আইডিয়া চুৰ কৰিলে আমাৰ সফল হ'ব পাৰিম, আমাৰ লাভ হ'ব, সেইবিলাক আইডিয়া চুৰ কৰিব লাগে। আৰু চুৰ কৰি সফল হোৱাৰ চিন্তা কৰিব লাগে। সৎভাৱে সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে। এদিন তেতিয়া আমাৰ কি হ'ব, সফলতা নিশ্চয় হ'ব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ছুটিকৈ বনালোঁ এটা পাৰ্টত। ইয়াৰ বিষয়ে আকৌ বিতংভাৱে নেক্সট পাৰ্ট এটা বনাম, আৰু তাত আপোনালোকক নিশ্চয় এই বিষয়ে আকৌ জনাম। গতিকে যিহেতু ভিডিঅ' বেছি দীঘল হ'লে মানুহে চাব বেয়া পায়, গতিকে এইটো এটা পাৰ্টকৈ বনোৱা হ'ব। গতিকে এই ভিডিঅ'টো যদি ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কৈছে নহয় আগতে। আৰু ভৱিষ্যতলৈ যদি এতিয়ালৈ মোৰ ভিডিঅ' আকৌ পুনৰ পাব বিচাৰে, তেতিয়াহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া ন'টিফিকেশ্যন প্ৰথম আপোনাৰ তালৈ যাব। আশা কৰোঁ ভাল পাইছে, লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।